गो टू तिलिंगा मंदिर अमर कौन कौन हाँ ये इंग्लिश भी बोलता है तो फर्स्ट क्लास गो टू तिलिंगा मंदिर आगे तो 3 पाव দিতে লাগতো এই দইরা জিল্লা উঠো এখন ওই বাইরে ঘুরবল যাবি ঘুরিতে ইয়াতে ঘুরে পড়ে ঘুরি বাবু বলে থই আহিবা কইছিলা বাবু আমি গৈ আছোঁ টিলিঙা মন্দিৰ তিনচুকীয়া বৰডবি দুলীয়াজানত নামিম আমি দুলীয়াজানত ট্ৰেইনৰ পৰা নামি দুলীয়াজান ষ্টেচনত নামি তাৰপিছত যাম অটো ধৰি পিনি বৰডবি টিলিঙা মন্দিৰ তো মই তাৰ পৰা আকৌ ভিডিঅ' কৰিব পৰা নাই ডাইৰেক্ট এইটো আমি ট্ৰেইনত উঠিছোঁ তিতাবৰৰ পৰা সেইটোৱে দেখাই আছোঁ আৰু ট্ৰেইন নহয় বহুত ভিৰ আছিলে আৰু আমাৰ অহাৰ ভিডিঅ'টোতো আপোনালোকে দেখিছে মই দিলোঁ আমি ট্ৰেইনত কি অৱস্থাত আহিছোঁ তো লাষ্টত অকণমান মই দি দিম চাই লওক এতিয়া এই কেঁচুৱাটো ইমান ভাল লাগিছে ন তাৰ কথাখিনি শুনি লওক ইও ক'লে হাই আৰু মানে অলপে কৈছে তাৰ আগতে ইমান কথা এটা পতা নাই ঘৰত মানে তাতে অকণমান হেৰি কৰিছিলোঁ হুলস্থুল কৰি আছিলে তো এয়া চাওক আমি এতিয়া গৈ আছোঁ আৰু বহুত ভাল লাগিছে বহুতেই ভাল লাগিছে মই টিলিঙা মন্দিৰত বিয়াৰ আগতে গৈছিলোঁ মোৰ এটা মানে মানসিক আছিলে সেইটোৱে মই আজি দিবলৈ গৈছিলোঁ যিটো মানি থৈছিলোঁ তো আমি এতিয়া আহি পাই গৈছোঁ টিলিঙা মন্দিৰ আপোনালোকে চাই লওক ভিডিঅ'টো বহুত ভাল লাগিছে नहीं आवाज से मार देता हूँ साइड साइड ধরো ধরো ঘূৰাইব
হৈ গ'ল আমাৰ পূজা কৰা ভালকৈ ধুনীয়াকৈ কৰিছোঁ আৰু আপোনালোকক দেখালোঁ মই তাতে ঘণ্টি বান্ধি বুলি মই মানি থৈছিলোঁ আগতে এই ঘণ্টিটো বান্ধিলোঁ আৰু এতিয়া আমি আহি গৈছোঁ তিনিচুকীয়া ষ্টেচনত আৰু অলপ বজাৰ কৰিলোঁ মই ঘৰ যোৱা নাই তিনিচুকীয়াটো মোৰ মাৰ ঘৰ মই আজি ঘৰ যাবলৈ পৰা নাই যিহেতু আমি বহুত মানুহ গৈছোঁ ঘূৰিয়ে আহিম আৰু আমাৰ ঘৰ যাবলৈ গ'লে অকণমান আমাৰ ট্ৰেইনটো নাপাম আমি লেট হৈ যাব আৰু পুৰণা ষ্টেচনৰ পৰাই উঠিছোঁ আমি অকণমান দিল্লী বজাৰত বজাৰ কৰিছোঁ আৰু সেইখিনি মই ভিডিঅ' কৰিব পৰা নাই কেলৈ কি একদম অৱস্থা বেয়া আছে বহুতেই বৰষুণ দি আছিলে বৰষুণ তিতি আৰু বজাৰ কৰিবলৈ বহুত প্ৰব্লেম হৈ যায় আৰু ভিডিঅ' কৰিবলৈ আৰু প্ৰব্লেম মোবাইলো ওলাব নোৱাৰিছোঁ সেইকাৰণে মই ভিডিঅ' কৰা নাই তো মইতো আকৌ ঘৰত যামেই তিনিচুকীয়াত যাম মা ঘৰতে তেতিয়া মই তিনিচুকীয়াৰ দিল্লী বজাৰখন আৰু ধুনীয়াকৈ গোটেই বজাৰটো মই ভিডিঅ' কৰি দেখাম এইটো পুৰণা ষ্টেচনত আহি পাইছোঁ এতিয়া উঠি আছোঁ ওপৰতে ৰখি গৈছোঁ অকণমান ভিডিঅ' কৰিলোঁ আৰু কেমেৰাটো ওপৰত ধৰা মই কথা তাহাঁতৰ লগত কথা পাতি তলত ধৰিয়ে কৰি আছিলোঁ তাতে অলপ চলপ ভিডিঅ' কৰিছোঁ তাৰপিছত এতিয়া আমি ট্ৰেইনত উঠিলোঁ আপোনালোকে দেখিলে কি অৱস্থা মই দেখাম আপোনালোকক আকৌ দি দিম এয়া চাওক আমি 10জনমান গৈছিলোঁ বাচ্চা দুটা আৰু গোটেই ডাঙৰ মানুহ চব লৈ পিনি 10জনমান গৈছোঁ তো ভিডিঅ'টো আপোনালোকে চাই থাকিব আৰু যদি ভাল লাগে তেতিয়া লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু যিহেতু আমি টিলিঙা মন্দিৰটো গৈছিলোঁ টিলিঙা মন্দিৰ সবেই সেৱা কৰি ল'ব আৰু চবৰ মনৰ আশা পূৰা পূৰ্ণ হ'ব ইয়াত মানে পূজা কৰিলে যিটো মানি থয় সেইটো পূৰা হৈ যায় তো আপোনালোকে ইয়াৰ পৰাই সেৱা কৰি লওক আৰু যোনে যোনে গৈছে তাহাঁতি গম পায় তো ইয়াতে চাই থাকক মই আৰু কথা নাপাতো তোমার ঘরটা কোন জায়গায় এখন না আমার ওদিকে ওইদিকে For the kind attention of the passengers, train number 15604 Ledo Guwahati Intercity Express is arriving shortly on platform number 2. कृपया ध्यान दें गाड़ी संख्या 1560 लेडो गुवाहाटी प्लेटफॉर्म 2 है वो कुछ ही समय में प्लेटफॉर्म क्रमांक 2 पर आ रही है অনুগ্ৰহ কৰি মন কৰিব গাড়ী সংখ্যা 6 লেডো গুৱাহাটী ইণ্টাৰচিটি এক্সপ্ৰেছ 2 নম্বৰ প্লেটফৰ্মত কিছু সময়ৰ ভিতৰত আহি আছে এখানে সব হ্যাঁ এখানে বাথরুম আবার পরিষ্কার কিনা আমাকে সিট দিয়ে না রাধা আপনি পড়ি যাও ড্রাইভার সো গেও হ্যাঁ হ্যাঁ হয়ে গেছে কত কষ্ট